সুপ্ৰভাত অসম NDSৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছো। ওম শান্তি। আপুনি ইমান দিনে প্ৰাৰ্থনা কৰি আছে, কিন্তু প্ৰাৰ্থনা কৰোঁতে আপুনি এটা অকমান ভুল কৰি আছে, যিটোৰ বাবে আমাৰ প্ৰাৰ্থনাবিলাক 100% আমাৰ সফল নহয়, হয়নে বাৰু? প্ৰাৰ্থনাটো আজি আমি সেই প্ৰাৰ্থনাৰ ওপৰত কথা পাতিম। প্ৰাৰ্থনা যদি আপুনি কৰিছে, কেনেকৈ কৰিব লাগে? প্ৰাৰ্থনা কৰাৰ আচলতে কেইটামান সৰল ৰীতি আছে, যিকেইটা আপুনি যদি এই হিচাপে কৰে, আপোনাৰ সকলো প্ৰাৰ্থনা ঈশ্বৰে বা ঈশ্বৰ আল্লাহ গড ভগৱানে ডেফিনেটলি পূৰণ কৰিব। প্ৰাৰ্থনা কৰাৰ এটা সময় আছে, সেইটো হৈছে অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত। সেই সময়ত যদি আপুনি প্ৰাৰ্থনা কৰে, সেই প্ৰাৰ্থনা 100% আপোনাৰ ঈশ্বৰে স্বীকাৰ কৰে আৰু আপুনি সেই হিচাপে কিন্তু সফলতা লাভ কৰিবলৈ সক্ষম হ'বই হ'ব। এতিয়া ব্ৰহ্ম মুহূৰ্ত অমৃত বেলা কিমান সময়ৰ পৰা আৰম্ভ হয়? ৰাতি 2:30 বাজিৰ পৰা আৰম্ভ হয় আচলতে অফিচিয়েলি, কিন্তু আপুনি 3 বাজিৰ পৰা লৈ 4 বাজিৰ ভিতৰত যিকোনো এটা সময়ত উঠি আপুনি যি মনত আপুনি যি বিচাৰে সেয়া যদি আপুনি সংকল্প আধাৰ লৈ কৰে। প্ৰাৰ্থনা মানে কি? যদি এনেই প্ৰাৰ্থনা কৰিছো নহ'ব, হে ভগৱান মোক এইটো দিয়া সেইটো দিয়া, ন, তেনেকে নহয়। প্ৰাৰ্থনা কৰিবলগীয়া হ'লে এনেকে ক'ব লাগিব সংকল্প, যে আপোনাক কি লাগে? শান্তি লাগে। উদাহৰণস্বৰূপে সংকল্প কৰিব লাগিব, মই শান্ত স্বৰূপ, মই শান্তিৰ সাগৰ ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান, মই সুখ স্বৰূপ, সুখ মোৰ স্বধৰ্ম, সুখ মোৰ জনমসিদ্ধ অধিকাৰ, এনেকে ক'ব লাগিব। এতিয়া আমি কি কৰো? আমি একো নকওঁ, আমাক খালি লাগে। কোনে দিব বাৰু? কোনেও দিব নোৱাৰে। উদাহৰণস্বৰূপে আপুনি ক'ৰবাত পৰীক্ষা দি আছে, স্কুলৰ কথালৈকে আহোঁ, কত ল'ৰা ছোৱালী পৰীক্ষা দি থাকে, তাত যদি কোনোবা প্ৰশ্নৰ উত্তৰ যদি নাজানে এটা সন্তানে, তেতিয়াহ'লে জানো তাত টিচাৰে শিকাই দিয়ে? কেতিয়াও শিকাই দিয়ে? বা মোক লাগে বুলি ক'লে, মোক উত্তৰটো লাগে বুলি ক'লে জানো টিচাৰে লগে লগে দিয়ে? নিদিয়ে। কিয় নিদিয়ে? কাৰণ ঈশ্বৰক আমি যদি দিয়া লাগে বুলি কওঁ, কেতিয়াও সেয়া আমাক নিদিয়ে। কিয়? কাৰণ আমাক জীৱনত এটা লেচন দিছে, শিক্ষা দিছে। প্ৰত্যেকখন যি ধৰ্ম আলোচনী, প্ৰত্যেকটো ধৰ্মৰ প্ৰত্যেকখন গ্ৰন্থত এই কথা আমাক ঈশ্বৰে শিকাই ৰাখিছে, যে সংকল্পৰ যোগেদিহে আমি আমাৰ জীৱনৰ সকলো প্ৰাপ্তি কৰিব পাৰো। তাৰমানে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। সংকল্প মানে কি? প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। গতিকে আজিৰ পৰা 21 দিন আপুনি আপোনাৰ প্ৰাৰ্থনাৰ যি উৎস সেইটো বদলাই চাওকচোন। আজিৰ পৰা সংকল্প কৰক, মই শান্ত স্বৰূপ, আনন্দ স্বৰূপ, সুখ স্বৰূপ, দিব্য স্বৰূপ, পবিত্ৰ স্বৰূপ, শক্তি স্বৰূপ, কল্যাণকাৰী, সন্তুষ্টতামূলক, সফলতামূলক। এনেকৈ আপুনি ৰাতিপুৱা কওকচোন, দেখিব সেয়া আপোনাৰ 21 দিনত আপুনি তেনেকুৱা হ'বলৈ আৰম্ভ কৰিব, নহয় জানো? আৰু তাৰপিছত দ্বিতীয়টো হৈছে, প্ৰাৰ্থনা কৰোঁতে যেতিয়া আপুনি প্ৰাৰ্থনা কৰে, ঈশ্বৰৰ ওচৰত বহে, তেতিয়া কেতিয়াও নাভাবিব আপুনি বহুত তল, মানে আপুনি বহুত ইনফেৰিয়ৰ, ভগৱান বহুত চুপিৰিয়ৰ, নহয়। তেনেকে নাভাবিব। তেনেকে ভাবিলে ভগৱানে বেয়া পায়। কাৰণ নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ মহাবাক্য, তোমালোক মোৰ মহাৰথী শ্ৰেষ্ঠ সন্তান, তোমালোকক সুখ, শান্তি, আনন্দ, শক্তি, পবিত্ৰতা, দিব্যতা, সন্তোষতা, সফলতাৰ অনুভূতি কৰোৱাবলৈকে মই ওপৰত আছো। এয়া ঈশ্বৰৰ মহাবাক্য। গতিকে ঈশ্বৰৰ মহাবাক্যক আমি অনুভৱ কৰিব লাগিব। ঈশ্বৰে আমাৰ লগত অনুভৱৰ যোগেদিহে আমাৰ লগত সংযুক্ত হ'ব পাৰে। ঈশ্বৰে আমাৰ লগত অনুভৱৰ মাধ্যমেদিহে সংযুক্ত হ'ব পাৰে। কাৰণ ঈশ্বৰে কথা ক'ব নোৱাৰে, পাৰে জানো? নোৱাৰে। কিন্তু আমাৰ অনুভৱ যদি শক্তিশালী হয়, পবিত্ৰ হয়, খালী হয়, তেতিয়া ঈশ্বৰে আমাৰ লগত পোনপটীয়া প্ৰত্যক্ষ সম্পৰ্কত আহিবলৈ বাধ্য হ'ব। সেইবাবে শুই উঠিয়ে ক'ব আৰু এটা প্ৰাৰ্থনা, মই ঈশ্বৰৰ সন্তান, মই তোমাৰ সন্তান, মই শক্তিশালী, মই দিব্য স্বৰূপ, পবিত্ৰ স্বৰূপ। আৰু প্ৰাৰ্থনা কৰোঁতে সদায় কেতিয়াও বহুত বেছি দুখত বিফল হৈ ভৰি হাতে পৰি নমস্কাৰ কৰি মাটি বালি পৰি নকৰিব। কিয় নকৰিব? তেনেকুৱা কৰিলে ভগৱানে বেয়া পায়। পৰমাত্মাই কয়, তোমালোক মোৰ বহুত মৰমৰ সন্তান,
তোমালোক বহুত মৰমৰ সন্তান এতিয়াও মোক তেনেকৈ তোমালোকে বিচলিত হৈ নামাতিবা মোক স্মৰণ কৰা হে ফাদাৰ হে দেউতা হে পিতা হে বাবা তুমি মোক সহায় কৰা আহা মোক তোমাৰ প্ৰয়োজন হৈছে এইখিনি সময়ত তুমি মোক সহায় কৰা এনেকৈ ক'ব দিছে তাৰ পিছতে আৰু এটা প্ৰাৰ্থনা সদায় কৰিব প্ৰথমতে সদায় নিজক লৈ পেলাই সংকল্প কৰিব তাৰ পিছতে আপুনি পৰিয়াল সন্তান সন্ততি ইত্যাদি হৈ পেলাই আপুনি প্ৰাৰ্থনা কৰিব গতিকে আহক আমি আমাৰ প্ৰাৰ্থনাক টু ৱে কমিউনিকেশ্যন কৰোঁ টু ৱে কমিউনিকেশ্যন মানে কি আমি কম ঈশ্বৰে শুনিব আৰু ঈশ্বৰে আমাক সেই শুনি আমাক ৰিপ্লাই দিব আৰু সেই ৰিপ্লাইটো আপুনি কেনেকৈ পাব আপুনি অনুভৱৰ দ্বাৰা পাব কথাৰ দ্বাৰা নহয় আপুনি অনুভৱৰ দ্বাৰা পাব আপুনি নিজে প্ৰমাণ পাব কৰবাত আপোনাৰ বহুত দিন কোনো এটা কাম হৈ থকা নাছিলে কোনো এটা কাম আপুনি সাপোজ কিবা এটা কাম আপোনাৰ খুব কৰিবলৈ আপুনি যত্নপৰ হৈছে কিন্তু কামটো আপোনাৰ হোৱা গৈ নাই তাৰ কাৰণে আপুনি সংকল্প কৰক ৰাতিপুৱা যে মোৰ কামটো হৈ গৈছে ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মাই সেই কামটো মোৰ হোৱাই দিছে এনেকে আপুনি ইমাজিন কৰক যেটো হৈ গৈছে আপোনাৰ লগত তেনেকুৱা ধৰণৰে আপুনি কল্পনা কৰক দেখিব লাহে 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 আপোনাৰ সকলো প্ৰাৰ্থনাই আপোনাৰ সাকাৰ ৰূপ ল'ব আৰু যিমান পাৰি ঈশ্বৰৰ ওচৰত নামাগিব মোক দিয়া নকব মই হয় বুলি কব কাৰণ আমি তেওঁৰ উত্তৰাধিকাৰী সন্তান আমি আত্মা পৰম পিতা পৰমাত্মা আমাৰ পিতা গতিকে আমি তেওঁৰ উত্তৰাধিকাৰী হিচাপে আমি তেওঁৰ সন্তান তেওঁৰ সম্পূৰ্ণ শক্তি সম্পূৰ্ণ সম্পত্তি আমাৰ কেৱল মই তোমাৰ সন্তান মই আনন্দ স্বৰূপ প্ৰেম স্বৰূপ মই মাষ্টাৰ সৰ্বশক্তিমান মাষ্টাৰ সুখ স্বৰূপ এনেকৈ সদায় কব যিমান কব তেওঁৰ অধিকাৰ তেওঁৰ শক্তি আপোনালৈ লাহে লাহে আপোনালৈ আহি থাকিব গতিকে আহক মেডিটেশ্যন কৰো আৰু প্ৰাৰ্থনা নহয় মেডিটেশ্যন সেইবাবে আমি ঈশ্বৰৰ লগত কানেকশ্যন হোৱাৰ প্ৰথাটোক ৰাজযোগ মেডিটেশ্যন বুলি কওঁ ওচৰত থকা ব্ৰহ্মকুমাৰীত গৈ ইয়াৰ ওপৰত সম্পূৰ্ণ পুংখানুপুংখৰূপে আপোনালোকে শিক্ষা ল'ব পাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে শিক্ষা লওক আৰু ঈশ্বৰৰ লগত কেনেকৈ সংযুক্ত হ'ব পাৰি কেনেকৈ জীৱনলৈ অহা প্ৰতিটো সমস্যাৰ ফটককে আমি সমাধান উলিয়াব পাৰো কিদৰে আমি খুব শান্তি আমাৰ সকলো সময়ৰ লগত স্থায়ী কৰি লৈ ফুৰিব পাৰো তাৰ ওপৰত আমি কি কৰি আমি প্ৰশিক্ষণ ল'ব পাৰো আৰু ইয়াকে আমি ৰাজযোগ মেডিটেশ্যন বুলি কওঁ আহক আপোনালোকে সকলোৱে ৰাজযোগ মেডিটেশ্যনত মেডিটেশ্যনৰ কোৰ্স কৰক আৰু নিজৰ জীৱনটোত সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা সফলতা দিব্যতা সকলো আপুনি স্থায়ী কৰক পৰৱৰ্তী খণ্ডত আৰু এনেকুৱা এটা বিশেষ টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম চাই থাকিম এণ্ড শান্তি